নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোক আটাইকে মোৰ লাৰ্নিং কৰবি চেনেলটোলৈ স্বাগতম। আজি মই লৈ আহিছোঁ শংকৰদেৱ বিদ্যানিকেতনৰ প্ৰথম মানৰ ভাৰতী কুঁহিপাতখন। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে কুঁহিপাতখন খুলি লোৱা আৰু আজি মই প বৰ্ণৰ পৰা চন্দ্ৰবিন্দুলৈ যিসমূহ শব্দ দিয়া আছে আমি একেলগে পঢ়ি যাম দেই। আৰু পঢ়াৰ শেষত এই পাঠটোৰ পৰা পৰীক্ষাৰ কাৰণে কেনেধৰণে প্ৰশ্ন আহিব পাৰে সেইটো মই জনাই দিম। তেন্তে আহা এতিয়া আমি পঢ়ি যাওঁ। পখিলা, প খত হচৰিকাৰে খি লত আকাৰে লা পখিলা। ফুল, ফত হচৰুকাৰে ফু ল ফুল। বাঘ, বত আকাৰে বা ঘ বাঘ। ভালুক, ভত আকাৰে ভা লত হচৰুকাৰে লু ক ভালুক। মেকুৰী, মত একাৰে মে কত হচৰুকাৰে কু ৰত দীৰ্ঘইকাৰে ৰি মেকুৰী। অন্তস্থ যতৰ, অন্তস্থ জ ওপৰত চন্দ্ৰবিন্দু দন্ত ত ৰ যতৰ। ৰথ, ৰ দন্ত থ ৰথ। লিচু, লত হচৰিকাৰে লি প্ৰথম চত হচৰুকাৰে চু লিচু। জব, অন্তস্থ জ জব। এই বৰ্ণটো আকৌ কেতিয়াও শব্দৰ প্ৰথমে ব্যৱহাৰ নহয় দেই, এই কথাটো মনত ৰাখিবা। তালব্য শহা, তালব্য হত আকাৰে হা শহা। মূৰ্ধন্য সাৰ, মূৰ্ধন্য হত আকাৰে সা ওপৰত চন্দ্ৰবিন্দু দৈৰ সাৰ। দন্ত সাপ, দন্ত হত আকাৰে সা প সাপ। হাতী, হত আকাৰে হা দন্ত তত দীৰ্ঘইকাৰে তি হাতী। ক্ষুৰ, ক্ষত হচৰুকাৰে ক্ষু ৰ ক্ষুৰ। দৈৰ, গড়, গ ওপৰত চন্দ্ৰবিন্দু দৈৰ গড়। ধৈৰ্য, পঢ়াশালী, প ধৈৰ্য তাত আকাৰ তালব্য হত আকাৰে সা লত হচৰিকাৰে লি পঢ়াশালী। অন্তস্থ য় ময়ূৰ, ম অন্তস্থ য় তাত দীৰ্ঘকাৰ ৰ ময়ূৰ। ব্যঞ্জন্ত, হস্ৰ উ ব্যঞ্জন্ত দন্ত স উৎসৱ। অনুস্বৰ, দলং, দন্ত দ ল অনুস্বৰ দলং। বিসৰ্গ, বাঁহ, বত আকাৰে বা বিসৰ্গ বত আকাৰে বা বিসৰ্গ বাঁহ। চন্দ্ৰবিন্দুৰে বাঁহী, বত আকাৰে বা ওপৰত চন্দ্ৰবিন্দু হত দীৰ্ঘইকাৰে হি বাঁহী। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, এই বৰ্ণটোৰ দৰে ধৈৰ্য, অন্তস্থ য় ব্যঞ্জন্ত অনুস্বৰ বিসৰ্গ এই বৰ্ণসমূহো কেতিয়াও শব্দৰ প্ৰথমে ব্যৱহাৰ নহয়, এইটো কথা মনত ৰাখিবা। আৰু পৰীক্ষাৰ কাৰণে এই পাঠটোৰ পৰা তোমালোকৰ কেনেধৰণৰ প্ৰশ্ন আহিব পাৰে, ধৰা তোমালোকে ইয়াৰ প্ৰতিটো শব্দ তোমালোকে মনত ৰাখিব লাগিব, শুদ্ধ বানান লিখিব চেষ্টা কৰিবা। পখিলা, ইয়াৰ বৰ্ণ কেইটা খেলি মেলি হৈ থাকিব, তোমালোকে সজাই লিখিব লাগিব, তেনেধৰণে আহিব। আৰু ধৰা মেকুৰী, ইয়াত হয়তো মত একাৰে মে খালী ঠাই ৰত দীৰ্ঘইকাৰে ৰি, তেতিয়া তোমালোকে সেই খালী ঠাইত কি দিবা কত হচৰুকাৰে কু, তেনেকুৱা খালী ঠাই পূৰ কৰা আহিব। গতিকে মই এটা উদাহৰণ দেখাই দিছোঁ, তলৰ বৰ্ণসমূহ সজাই লিখা এনেকৈ দিব পাৰে। তেতিয়া তোমালোকে ধৰা ৰ ম অন্তস্থ য় তাত দীৰ্ঘকাৰ এনেকৈ দিলে তেতিয়া তোমালোকে কি লিখিবা, ম অন্তস্থ য় দীৰ্ঘকাৰ ৰ ময়ূৰ। ইয়াৰ পাছত খালী ঠাই পূৰ কৰা, এনেকৈ দিলে প ধৈৰ্যত তাত আকাৰ খালী ঠাই লত হচৰিকাৰে লি, তেতিয়া ইয়াত তোমালোকে কি লিখিবা, কি বৰ্ণ লিখিবা, যেতিয়া তোমালোকৰ শব্দটো মনত থাকিব তেতিয়া তোমালোকে এই খালী ঠাইটো সোনকালে পূৰাব পাৰিবা, তোমালোকৰ মনলৈ আহিব কি বৰ্ণ হ'ব, মনলৈ আহিব। কি লিখিবা, প ধৈৰ্য তাত আকাৰ তালব্য হত আকাৰে সা লত হচৰিকাৰে লি পঢ়াশালী। আৰু এই খালী ঠাইত থকা বৰ্ণটোত তলত এনেকৈ দুডাল আঁচ পাৰি দিবা দেই। তোমালোকে এতিয়া তোমালোকৰ ঘৰুৱা বহীখনত কোনটো বৰ্ণৰে কি শব্দ দিছে এই শব্দসমূহ মাতি মাতি লিখিবা আৰু বাৰে বাৰে উচ্চাৰণ কৰি
পঢ়ি থাকিবা তেতিয়া শব্দখিনি মনত থাকিব আৰু অহা কালাংশত অন্য এটা পাঠৰ সৈতে পুনৰবাৰ তোমালোকৰ ওচৰলৈ আহিম আমি একেলগে আকৌ এটা নতুন পাঠ পঢ়িম আৰু মোৰ ভিডিঅ'টো ভাল লাগিলে ভিডিঅ'টোত এটা লাইক কৰিবা আৰু চেনেলটো যদি এতিয়ালৈ সাবস্ক্ৰাইব কৰা নাই তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা আজিলৈ আহিছো থ্যাংক ইউ